নমস্কাৰ, মই ৰাজীৱ লাইফষ্টাইলে আপোনালোকলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। এই ভিডিঅ'টো এখন বিয়াঘৰ। দেখিছে কেনেদৰে ফূৰ্তি কৰিছে, বাল্টিং, টৌ সকলোবিলাক বস্তু লৈ আনন্দ ফূৰ্তি কৰি গৃহস্থৰ ঘৰত ফূৰ্তি কৰিছে। কেনেকুৱা লাগিছে আপোনালোকে এই ভিডিঅ'টো চাই মোক জনাব। আৰু আপোনালোকেও যদি এনেধৰণে ক'ৰবাত কৰিছিল সেই বিষয়ে ক'বলৈ নাপাহৰিব। কিন্তু ভিডিঅ'টো দেখিছে আপোনালোকে সকলো ডেকা জীয়ৰী একেলগে মিলি নৃত্য কৰি আছে। এটা সুন্দৰ দৃশ্য, মানে আপোনালোকক ক'ব বা বুজাব নোৱাৰা এটা সুন্দৰ দৃশ্য। আপোনালোকে চাই ভাল পাব বুলি ময়ো আশা ৰাখিছোঁ। এই ভিডিঅ'টোত দৰ্শক দেখিছে কিমান, আৰু এনেদৰে ফূৰ্তি কৰি থাকিলে আমাৰ মনবিলাক বা দেহ এই সকলোবিলাক সুস্থ হৈ থাকে। আজি মেইন উদ্দেশ্যটো এইকাৰণে আছিল যে ভিডিঅ'টো বনোৱাৰ, এনেধৰণে ফূৰ্তি কৰি থাকিলে মানুহৰ জীৱনৰ কিছুমান মানসিক চিন্তা বা এই হাঁহিবোৰে আমাৰ জীৱনত জীয়াই থাকিবলৈ প্ৰেৰণা বা উৎসাহ যোগায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চাই যাওক। ভাল লাগিলে শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।